Hey guys, welcome to my channel, Sintu SMS Vlogs. তো আজি আৰু এটা ভিডিঅ' লৈ আহি গৈছো, বলক আগবাঢ়ি যাওঁ ভিডিঅ'টো লৈ। তো মানে আজি ভিডিঅ'টো মই জংঘলৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ, কাৰণ আছে জংঘলৰ পৰা ষ্টাৰ্ট কৰা। তো সদায় বেলেগ বেলেগ জেগা ষ্টাৰ্ট কৰোঁ, তো আজি জংঘলৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ গাইছ। তো মই মানে বহুত দিন ঘৰত নাছিলোঁ, তো একমাহমান ঘৰত নাছিলোঁ, তো মামা চিটিছিলোঁ, তো এতিয়া ঘৰত আহিলোঁ, বিহু আহিছিলে, ঘৰত আহি গৈছোঁ। তো আমাৰ ঘৰ এই আৰু এই ঘৰ আৰু আমাৰ। তো বাকী আমি আজি বেলেগ ভিডিঅ' বনাব আপোনালোকে চাই থাকক। তো বিজয় ভাই আহি গৈছে পুৰা। তো আপোনালোক দেখতে ৰহিয়ে क्या होता है। তো গাইজ তো আজি ভেলাঘৰ যিহেতু বনাম, আমি এতিয়া বিহু আহিছে আৰু ভেলাঘৰ বনাম। তো সেইকাৰণে ভেলাঘৰ বনাম মানে বাঁহ কাটবা আহিছোঁ, বাঁহ কাটবা বিজয় ভাই আৰু মই বাঁহ কাটবা আহিছোঁ। তো বাঁহ চাহ কাটি লৈ এতিয়া ঘৰলৈকে বাঁহ লৈ যাই আপোনালোকক দেখাই আছোঁ, বলক গাইজ। খৰচৰা আহি পালোঁ, খৰচৰা আহি মানে পথাৰ আহি গ'লোঁ। আমাৰ পথাৰতো ঘৰ, আমাৰ পথাৰতো এইটো খেতিটোতে ভেলাঘৰ ভাই এতিয়া পুতি আছে, পুতি নাই সানি আছে, গাঁটা সানি আছে ভাইটোহঁতে, বাঁহ কেইডাল আছে। তো মামুলি চাহ সৰু সৰু বনাম আৰু তো কালি যিহেতু উৰুকা, তো আজি বনাই। তো ফাইনেলি হিন্দী কাম কৰি দিছোঁ, আমাক চাহ তাহ লৈ আহিছোঁ। তো বাকী কাম ভাটিবেলা কৰি আছোঁ, তো এটামান বাজি গ'ল পুৰা। তো ভাটিবেলা গেলি চাই থাকক গাইছ। A few moments later. তো এয়া এতিয়া নৰা জাপিব আহি গৈছোঁ, নৰা জাপে নহয়, নৰা নিবে আহিছোঁ, তাৰমানে ভেলাঘৰৰ কাৰণে নৰা নিবে আহি গৈছোঁ। তো পুৰা ছানছেট ভিউ ওলাই গৈছে। তো আমি এতিয়া নৰাকেইটা লৈ যাওঁ, তো আজি চাওঁ কি হয় আৰু। তো ফাইনেলি ভাটিবেলা হৈ গ'ল, তো এতিয়া আহি গৈছোঁ, আকৌ ষ্টাৰ্ট কৰি দিছোঁ, ভাই এইগিলা ষ্টাৰ্ট কৰি দিছোঁ আৰু চৈয়াটো দেখোন কৰিছোঁ, গৰম লাগছে ইমান কৰিলোঁ। সেই নৰা আনলোঁ গাইছে সেইবোৰৰ পৰা। তো সেইখিনি নৰা আনি গৈছে, তো এতিয়া কৰি ইয়াত আৰু একবাৰ নিবে আহিলোঁ। সোমাই যাবা ইচ্ছা গৈছে গাইছে, তো সোমাই যাবা এনেকা বাগৰি ইচ্ছা গৈছে গাইছ। পেৰা পাই এক চাইড হৈছে, দুই চাইড হবা আছে আৰু গাইছ। তো এইবাৰ হ'লেই আৰু হ'ল বুলি ক'ব পাৰি। তো এইবাৰ সৰু কৰিছোঁ গাইছ, গম পাইছে না। আজি ষ্টাৰ্ট কৰিছোঁ, যিহেতু কালি উৰুকে, তো আজি আমি ষ্টাৰ্ট কৰিছোঁ। তো সেইকাৰণে আজি এইখিনিতে কৰোঁ, যিমান গেলি পাৰোঁ কৰোঁ আৰু গাইছ। তো এতিয়া আন্ধাৰো হ'ব না, তো এতিয়া যিখিনি গেলি পাৰোঁ কৰোঁ আৰু গাইছ। বাকী গোটাইখিনি হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। তো আজি পাই কামখিনি হ'বই আৰু, তো নৰা লৈ যাব। তো আমাৰ ভেলাঘৰৰ পুৰা ফাইনেল লুক হিন্দি ইয়াত। তো বিহু বুলি এতিয়া আমাৰ ঘৰত পিঠা চলিছে, পিঠাৰ আয়োজন চলি আছে পুৰা। তো মাদাৰে ইয়াত পিঠা বনাই আছে। তো কেনে লাগছে পিঠা বনাই, কেনে লাগছে কো? তো পিঠা বনোৱা আয়োজন চলি আছে পুৰা ধামা ধুম। পিঠা তো সৈত লাগব আৰু পিঠা বনাও, ভালকে বনাও পিঠা, গম পাইছে নে নাই? তো ভিডিঅ'টো প্ৰায় এইখিনিতে সমাপ্ত কৰিব হ'লেও, তো ভিডিঅ'টো তাৰমানে বেছি লাম্বা নকৰিলোঁ আৰু শ্বৰ্ট ভিডিঅ' দিলোঁ। তো আজি বিহুৰ বতৰ বুলি এইখিনি দিলোঁ আৰু। তো গাইছ ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল ভাল ভিডিঅ' লৈ আহি আছোঁ, বিহুৰ ভিডিঅ' লৈ আহি আছোঁ গাইছ।